সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সেইফালে সেয়া দেউতাই বনাই আছে চাট, যিহেতু আজি গৰু বিহু, গতিকে লাগিব গৰু গা ধোৱাৰ পিছত। এইফালে আকৌ এয়া ভণ্টীয়ে কাটি আছে মাখিয়তী পাত। দেখিছেনে ইমান ধুনীয়াকৈ আমাৰ ঘৰত মাখিয়তী পাতবোৰ লাগি আছে। কাৰ কাৰ ঘৰত আছে বাৰু জনাবচোন। আমাৰ গাঁৱৰ এইবাৰ প্ৰায়খিনি কিন্তু আমাৰ ঘৰৰ পৰাই নিছে দেই মাখিয়তী পাত। এইফালে এয়া পিতাইও লৈ গৈছে। এইফালে আমাৰ চাটখনো ৰেডি হৈ গ'ল। তাৰপিছত এইফালে এয়া মাহ হালধিও ধুনীয়াকৈ বটা হ'ল। তাৰপিছত আহিলে আমাৰ টিকলিজনী, মানে টিক তাইক বোলে জেতুকা লগাই দিব লাগে, সেইকাৰণে ভণ্টীয়ে তাইক জেতুকা লগাই আছে। এয়া দেউতাই হাঞ্চিক মাহ হালধি লগাই আছে। হাঞ্চি পিছে আমাৰ এইগৰাকীৰ নাম দেই, এই গৰুজনীৰ নাম। আৰু এয়া হৈছে মৰম, তাইকো ভণ্টীয়ে অকণমান হালধি লগাই দিছে নামটো আৰু। তাৰপিছত এয়া হৈছে হাঞ্চিৰ জীয়ৰী বালা। আমাৰ ঘৰৰ গোটেইখিনি বস্তুৰে কিন্তু মানে জীৱ জন্তু চৰাই চিৰিকটি যি আছে সকলোৰে নাম আছে দেই। এয়া মৰমে আমাক কিবা কিবি কৈ আছিলে। সি চাগে ভাবিছে কি হৈছে আজি, সকলোকেচোন গা ধুৱাই আছে। এইফালে এয়া ধুনীয়াকৈ গা চা ধুৱাই হৈ গ'ল। তাৰপিছত দেউতাই বেঙেনা যি আছে আদি গৰুজনীৰ গালৈ দলিয়াই পেলাই মাৰিলে। তাৰপিছত আমি গ'লোঁ আইতাৰ ঘৰলৈ। আইতাহঁতৰ ঘৰৰ পৰা এয়া কঁঠালৰ মুচি এটা ল'লোঁ। আজি ভাবিছোঁ কঁঠালৰ মুচি খাওঁ। এইফালে আমাৰ পঘাও ঠিক হৈ গ'ল সন্ধিয়াৰ কাৰণে। আৰু এয়া হৈছে গৰুৰ কাৰণে পিঠা পনা আদি।